আজি বিশেষকৈ ৩২ নং বিটিআৰ পৰিষদ সমষ্টিৰ অন্তৰ্গত আমি বিভিন্ন গাঁৱত জৰাজীৰ্ণ অৱস্থাত পৰিত্যক্ত অৱস্থাত পৰি থকা যি গাঁৱৰ ৰাস্তা এই ৰাস্তাখিনি আমি আজি উদ্ঘাটন কৰিলোঁ। ৯টা ৰাস্তা আমি উদ্ঘাটন কৰিলোঁ, যি ৰাস্তাবিলাক একেবাৰে ভাৰত স্বাধীন হোৱাৰ পিছতো এইবিলাক ৰাস্তাত আঁচনি ঢুকি পোৱা নাছিলে। বিটিআৰত বা বিটিচিত ১৭ বছৰ শাসনকাল ইয়াত হৈ গ'ল, তাৰ পিছতো ইয়াৰ আঁচনিবিলাক ঢুকি পোৱা নাছিলে। এনেকুৱা ৰাস্তাবিলাক আমি নিৰ্মাণৰ কাৰণে পৰিকল্পনা লৈছোঁ আৰু সেই নিৰ্মাণৰ পৰিকল্পনা লোৱা হিচাপে আমি আজি লাইফুটা স্থাপন কৰিছোঁ আৰু ২-৩ দিনৰ ভিতৰতে এই কামবিলাক আৰম্ভ হ'ব আৰু ইতিমধ্যে আমি 10টামান ৰাস্তাৰ কাম তীব্ৰ গতিত চলি আছে। ৰাইজে যাতে সুযোগটো পায়, সুবিধাটো পায়, অসুবিধা যাতে নাপায় সেই লক্ষ্য ৰাখি পেলাই আমি এনেকুৱা কাৰ্যসূচীবিলাক লোৱা হৈছে। বিশেষকৈ আমি এটা ট্ৰাষ্ট বনাই লৈছোঁ, বডোফা ৰেইনব' ৰেভলিউশ্যন মিছন বুলি। এই ট্ৰাষ্টৰ অধীনতে আমি চোৱা চিতা কৰিম। গাঁৱৰ যিখিনি ৰাস্তাই হওক, অঞ্চলৰ ৰাস্তাই হওক বা আন্তঃগাঁথনিয়েই হওক, কিছুমান মন্দিৰ মছজিদ গীৰ্জাবিলাকত বহুতখিনি আন্তঃগাঁথনিৰ অভাৱ হৈ আছে। কাৰোবাৰ মন্দিৰত টয়লেট নাই, কাৰোবাৰ গীৰ্জাত টয়লেট লগা হয়, ষ্টেজ লগা হয়। এনেকুৱা আন্তঃগাঁথনিখিনিও আমি কম দিনৰ ভিতৰত আমি নিৰ্মাণ কৰিবৰ কাৰণে হাতত লৈছোঁ। গতিকে সমষ্টিবাসীক মই অনুৰোধ জনাম যে আমাৰ ধুনীয়া এটা চৰকাৰ চলি আছে, বিটিআৰ প্ৰধান শ্ৰীযুত প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত। ইয়াত জাতি জনগোষ্ঠীক মৰ্যাদা দিয়া হৈছে, সন্মান দিয়া হৈছে। সকলো জাতি জনগোষ্ঠী জীয়াই থকাৰ কাৰণে যিটো অধিকাৰ লাগে, যিটো সুবিধা লাগে, এইখিনি ইয়াত দিয়া হৈছে। গতিকে শান্তি বিৰাজ হৈছে আৰু সেই শান্তিটো আমি চিৰস্থায়ী হোৱাত চবে যাতে যোগদান কৰে, মই সেইটো অনুৰোধ কৰিছোঁ। আছে যে মানে যিখিনি এতিয়া ইনগ্ৰেশ্যন কৰিছে ICBP অধীনত যি আঁচনি, সেইটো মানে খুব ভুৱা বুলি তেওঁলোকে কয়, ৰাইজৰ লগত মানে দাঙিছে। আপুনি কি কয়? নাই, সেইটো বিৰোধীয়ে হওক কোনোবাই হওক, যিমানখিনি ক'লেওতো সেইটো তেওঁলোকে কোৱা নিচিনাই হ'ব, কাৰণ আমি ৰাইজৰ লগত থাকি পেলাই কাম কৰি আছোঁ। ইতিমধ্যে কাম চলিয়ে আছে আমাৰ। ইতিমধ্যে আমি এই মে' মাহৰ ভিতৰত 20টামান ৰাস্তা আমি উদ্ঘাটন কৰিছোঁ। 20টাৰ ভিতৰত আমাৰ 10টা ৰাস্তা সম্পূৰ্ণ চলি আছে, 2টামান ৰাস্তাটো প্ৰায় কমপ্লিটেই হৈছে। গতিকে এইখিনি ৰাস্তা যিমান আছে সেইটো হৈ থাকিব আৰু সেইখিনি আমি ভেৰগাঁও সমষ্টিত যিখিনি ৰাস্তাৰ কাৰণে আমি প্ৰজেক্ট লৈছোঁ সেইটো 2029ত লাগি চলিব। এতিয়া 25 চলি আছে। 4 বছৰৰ ভিতৰত আমি ভেৰগাঁও সমষ্টিৰ যিমানখিনি ৰাস্তা জৰাজীৰ্ণ অৱস্থা সেইখিনি ৰাস্তা আমি গোটেই নিৰ্মাণ কৰিম। যোনে যি কওক, আমাৰ লক্ষ্য হৈছে আমি কাম কৰা। আৰু বিৰোধী পক্ষৰ পৰা কেতিয়াবা আমি ফটো দেখা পাই আছোঁ, তেখেতসকলক মই ধন্যবাদ যাচিছোঁ। আমি দেখা পোৱা নাই, ফটোবিলাক দেখাই দিছে। এইখিনি ৰাস্তাও আমি বনাই দিম। এই পৰহি মই দেখিছোঁ মোৰ পোষ্টত এটা পৰিত্যক্ত অৱস্থাত পৰি থকা ৰাস্তা। এইটো ৰাস্তা কিন্তু 4 বছৰীয়া সমস্যা নহয়, বহুত বছৰৰ পৰা সমস্যা এইটো ৰাস্তা। গতিকে এইটো আমিতো 4 বছৰহে হৈছোঁ। গতিকে 4 বছৰ আমি চেষ্টা কৰিম আৰু সেই ৰাস্তাও আমি 2-3 দিনৰ ভিতৰত বনাই দিয়াৰ কাৰণে সিদ্ধান্ত লৈছোঁ। ভেৰগাঁও সমষ্টিৰ বিশেষকৈ 365টা সমাজ আমি হিচাপ কৰি পাইছোঁ, বিভিন্ন জাতি জনগোষ্ঠীৰ, বিভিন্ন ধৰ্মৰ। এই 365টা সমাজে আমাৰ পৰা বাচন পত্ৰ পাব। তেওঁলোকক সকলোকে মই বাচন পত্ৰ দিয়া হ'ব। ডাঙৰ ডাঙৰ কেৰাহী, হাণ্ডি, চৰিয়া এইবিলাক দিয়া হ'ব আৰু গেছ ষ্টভ দিয়া হ'ব, ডাঙৰ গেছ ষ্টভ। তাৰপিছত 200 গৰাকী ফিচাৰী যিসকল ফিছ ফাৰ্মাৰ তেখেতসকলক ট্ৰেইনিং দিয়া হ'ব। 2 লাখ মাছ পোনা মই আনি আছোঁ, যিসকলে মাছ পালন কৰে তেখেতসকলক বিনামূলীয়াকৈ মাছ পোনা মই যোগান ধৰিব প্ৰচেষ্টা লোৱা হৈছে। খাদ্য আমাৰ মাছৰ, গাহৰি, ব্ৰইলাৰ বা গৰুৰ খাদ্য ইতিমধ্যে আমাৰ হাতত মজুত আছে। এইখিনিও আমি কম দিনৰ ভিতৰত বিলাব খুজি আছোঁ। আৰু ভেৰগাঁও সমষ্টিৰ অন্তৰ্গত বড়োলেণ্ড আন্দোলনত শ্বহীদ হোৱা যিসকল পৰিয়াল আছে তেখেতসকলক চলাৰ লাইট মই দিয়াৰ কাৰণে সিদ্ধান্ত লৈছোঁ আৰু অতিকৈ দুখীয়া শ্বহীদ পৰিয়ালক বেটাৰী ৰিক্সা মই দিয়াৰ কাৰণে যত্ন কৰিছোঁ। ইতিমধ্যে আমাৰ 20খন ৰিক্সা আমাৰ হাতত আহি পাইছে। এইখিনিও আমি কম দিনৰ ভিতৰতে শ্বহীদ পৰিয়ালৰ একেবাৰে দুখীয়া পৰিয়ালক আমি দিয়াৰ কাৰণে সিদ্ধান্ত লোৱা হৈছে। 150টা ক্লাবে আমাৰ পৰা স্পৰ্টছ মেটেৰিয়েলছ পাব। তেওঁলোকে কেক, ফুটবল, ভলীবল, ক্ৰিকেট, কেৰেম বৰ্ডকে আদি কৰি গোটেইখিনি সামগ্ৰী তেওঁলোকে পাই যাব। আৰু আমাৰ আশা অংগনবাদী ৱৰ্কাৰসকল আছে, তেওঁলোকেও সমাজৰ কাৰণে যথেষ্ট কাম কৰি থাকে। তেখেতসকলক বহুত বস্তু দিব নোৱাৰিলেও 5 লিটাৰ মানে কুকাৰ মই দিবৰ কাৰণে সেইখিনি সামগ্ৰী আমি সাজু কৰিছোঁ। আৰু আমাৰ ডিমাকুচি সত্ৰ আছে আমাৰ বৰংগাজুলিত। এই সত্ৰত মই মাইক ছেট এটা
ইতিমধ্যে যোগাৰ কৰি আছোঁ সেই মাৰ্কশ্বিটো আমি কম দিনৰ ভিতৰতে দিয়া হ'ব আৰু চাৰ্চ বা আমাৰ কিছুমান বাথৌ মন্দিৰ আছে আমি মাৰ্কশ্বিট সেইটো দিয়াৰ কাৰণে মই হাতত লৈছোঁ